আমাৰ কাৰ্বি আংলং তাৰালাংছো তাত আমি মাৰাথন ৰেচ কৰিছোঁ, ৰান ইণ্ডিয়া ৰান। তাৰপাছত আমি গ'লোঁ যোৰহাট তিতাবৰ, তাতো মই 3টা মেডেল আনিছোঁ। তাৰপাছত আকৌ গ'লোঁ UP বানাৰসত, তাত 3টা মেডেল আনিছোঁ। লাষ্টত আমি ইণ্টাৰনেশ্যনেল লেভেললৈ গৈছোঁ, তাত আমি মাষ্টাৰ এথলেটিক্সৰ পাৰফৰ্মেঞ্চ কৰিছোঁ ইণ্টাৰনেশ্যনেল লেভেলত। তাত আমি গ'ল্ড মেডেল আনিছোঁ 200 মিটাৰ, আৰু লং জাম্পত আনিছোঁ মই চিলভাৰ মেডেল আনিছোঁ। তাতে আমি পাৰফৰ্মেঞ্চ কৰি ভালো লাগিছে, আৰু আমাৰ ইয়াত অসম আৰু আমাৰ নিজৰ কাৰ্বি আংলং নাম কৰি আহিছোঁ আমি, তাতে আমি বহুত ভাল লাগিছে। পালত খেল হৈছিলে এইটো মাহত 14, 16, 17ত হৈছিলে। আমি ঘৰত আহি পাইছোঁ 18ত। তোমাৰ নামটো কি আছিলে? মোৰ নাম ৰত্না ৰংহাংকি বাৰিক। মই নেপালত গৈ মানে 5000 ৰানিং চিলভাৰ মেডেল লৈ আনিছোঁ। তাৰপিছতে আৰু মহাৰাষ্ট্ৰ 3rd পজিশ্যন, ব্ৰঞ্জ মেডেল পাই আহিলোঁ। তাৰপিছতে তিতাবৰত আৰু 3rd পজিশ্যন ব্ৰঞ্জ মেডেল পাই আহিলোঁ ৰানিং 5000 ৰানিং। আৰু কাৰ্বি আংলং তাৰালাংছো মাৰাথন খেল আহিছোঁ। এতিয়া আপোনালোকে যিহেতু আপোনাৰ ল'ৰা ছোৱালী কি? ল'ৰা ছোৱালী 2টা আছে। অসুবিধা নহয় নেকি? ইমান অসুবিধা হয় মানে মোৰ হাজবেণ্ডে বহুত সহায় কৰে, আৰু মোৰ নিজৰকে মানে একদম খেলিবলৈ মানে মন হয়। আৰু ইয়াৰ পিছত ক'ত আছে এতিয়া খেলিবলৈ? ইয়াৰ পিছত মানে দিল্লী যাব।